অসমীয়া জাতিৰ হৃদয়ৰ স্পন্দন নয়নৰ মধ্যমণি ললিত কণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়াক সন্মান জনাবৰ কাৰণে বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে এয়া সন্মানীয় সভাপতি মহোদয়ৰ লগতে আমাৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত হৈছে। মই সকলোকে সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে আমাৰ জ্যেষ্ঠ নেতৃবৃন্দই আমাৰ সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰিছে। বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচী চলি আছে। এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ SLP লিডাৰ শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভাপতি ইলেকশ্যন মেনেজমেণ্টৰ চেয়াৰমেন শ্ৰীযুত ৰিপুণ বৰা ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবৰ ঠাকুৰ গোস্বামী ডাঙৰীয়ানী, সেৱা দলৰ অধ্যক্ষ শ্ৰীযুত দীপ বায়ন ডাঙৰীয়া, আপোনালোকক মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত সন্মানীয় বিধায়িকা আছে নন্দিতা দাস ডাঙৰীয়ানী, আপোনালোকক মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিধায়ক ৰহিম আহমেদ ডাঙৰীয়াও আছে, তেখেতকে মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এতিয়া মঞ্চত উপস্থিত আমাৰ সন্মানীয় সভাপতি তথা অতিথিবৃন্দক সম্বৰ্ধনা জনাবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছৰ আয়ুক্ত তথা সকলোকে অনুৰোধ জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় SLP লিডাৰ শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ছাৰক এখন গামোচাৰ সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ দুগৰাকী সন্মানীয় বিধায়ক আছে আব্দুল ৰহিম ডাঙৰীয়া আৰু নন্দিতা দাস ডাঙৰীয়ানী, দুয়োগৰাকীকে গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ৰিপুণ বৰা ডাঙৰীয়া তেখেতে সম্বৰ্ধনা নালাগে বুলি কৈছে। আমাৰ মাজত অলপ পিছতে শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়া আহি উপস্থিত হ'বহি। আমাৰ APMCৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেৱা দলৰ সভাপতি দীপ বায়ন ডাঙৰীয়াক এখন ফুলাম গামোচাৰ আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি ইয়াতে এতিয়া সময়ৰ কাৰণে আমি স্থগিত ৰাখিছোঁ। আমাৰ মাজত আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন বিধায়ক কাৰ্তিক সেনা সিনহা ডাঙৰীয়াই যে আমাক যোগদান কৰিব,
আমাৰ অৰ্কাচিছ চলিহা ডাঙৰীয়াৰ লগতে কেইবাশ মানুহে আজি যোগদান কৰিব। ডক্টৰ অমৃত কুমাৰ কালুৱাৰ ডাঙৰীয়া আমাৰ লগত যোগদান কৰিব। যোৱাবাৰ বিজেপিৰ পৰা শদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা গোপাল প্ৰধান ডাঙৰীয়া আমাৰ লগত যোগদান কৰিব। আমাৰ লগত আমাক যোগদান কৰিব বাদশাহ উৰাম ডাঙৰীয়া ঢেকিয়াজুলি। জইন কৰিব বিজেপিৰ ষ্টেট এক্সিকিউটিভ কিষাণ মৰ্চাৰ শ্ৰী চান্দি দাস সেনা ডাঙৰীয়া। যোগদান কৰিব শ্ৰী নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়া, তেখেত নেশ্যনেল ইউথ এক্সিকিউটিভ মেম্বাৰ NPP। জইন কৰিব আমাৰ সন্মানীয় এডভোকেট নৱজ্যোতি কোঁৱৰ ডাঙৰীয়া। যোগদান কৰিব আমাৰ সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চৰ বহুকেইগৰাকী ব্যক্তি, তাৰ ভিতৰত ইমানুৱেল বেনিয়া তাঁতী, তপুব্ৰত ভূঞা, অজয় কুমাৰ নিহিম, হেৰুল শিয়াল, সুমিত সোনা, নৰেন সোনা, জাবু টাকৰি, মনোজ ৰবি দাস, তৰুণ কন্দা, সঞ্জয় বাগ, মঞ্জুৰ আলী, লুকাছ ডাঙৰীয়া। তাৰপাছত আছে শোচন সৰাংগী আছে, বিদ্যুৎ সৰজ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ অৰ্কাচিছৰ লগত আছে বহুখিনি মানুহ। তাৰে মই কেইজনমানৰ নাম কৰিছো কাৰণ তেওঁ কেইবাশৰো বুলি কৈছে। এতিয়া প্ৰথমতে আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰিম। মই যিকেইগৰাকী ব্যক্তিৰ নাম ইয়াত ঘোষণা কৰিম তেওঁলোকে আমাৰ সভাপতি মহোদয়, মঞ্চত থকা জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলে তেখেতলোকক আদৰণি জনাব কংগ্ৰেছ দললৈ আমাৰ কংগ্ৰেছৰ মাৰ্বল আৰু টুপিৰে। ৰেডি আছে? মই প্ৰথমতে ভাৰতীয় জনতা পাৰ্টি দলৰ আমাৰ প্ৰাক্তন বিধায়ক শ্ৰী কাৰ্তিক সেনা সিনহা ডাঙৰীয়াক মই মঞ্চলৈ আদৰণি জনাইছো। কাৰ্তিক সেনা সিনহা ডাঙৰীয়া। ভাৰতীয় জনতা পাৰ্টি দলৰ আমাৰ প্ৰাক্তন বিধায়ক তেখেতক কংগ্ৰেছ দললৈ আমি আদৰণি জনাইছো। ইয়াৰ পাছত বিজেপি দলৰ যোৱাবাৰ শদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি গোপাল প্ৰধান ডাঙৰীয়াক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছো। এয়া কাৰ্তিক সিনহা ডাঙৰীয়াক আদৰণি জনাইছে সন্মানীয় সভাপতি আমাৰ নেতৃবৃন্দই। আজি আমি কংগ্ৰেছ পৰিয়াললৈ তেখেতক আদৰণি জনাইছো। ইয়াৰ পাছত আমাৰ বিজেপি যোৱাবাৰ শদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী বিজেপি দলৰ গোপাল প্ৰধান ডাঙৰীয়া কংগ্ৰেছ দলত যোগদান কৰিবৰ কাৰণে আমি আদৰণি জনাইছো। মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছো এয়া গোপাল প্ৰধান ডাঙৰীয়া। যোৱাবাৰ তেখেতে বিজেপিৰ পৰা শদিয়াৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। সৰি ইণ্ডিপেণ্ডেণ্ট আছিল, সৰি ভুলতে। ইয়াৰ পাছত মই অৰ্কাচিছ চলিহা ডাঙৰীয়াক মঞ্চলৈ আদৰণি জনাইছো। অৰ্কাচিছ চলিহা ডাঙৰীয়া মঞ্চলৈ আহক। অৰ্কাচিছ চলিহা ডাঙৰীয়া তেখেতক আমাৰ কংগ্ৰেছ দললৈ আদৰণি জনাইছো। তেখেতৰ লগত বহু ব্যক্তি আছে, আমি অলপ পিছত মাতিম। এতিয়া আমি নিমন্ত্ৰণ জনাইছো ডক্টৰ অমৃত কুমাৰ কালুৱাৰ। তেখেতে বৰাক ফিল্ডৰ হয়, এগৰাকী প্ৰসিদ্ধ চিকিৎসক।
আজি কংগ্ৰেছ দলত তেখেতে যোগদান কৰিবলৈ আহিছে। আমি সকলোৱে আমাৰ জ্যেষ্ঠ নেতা মাননীয় সভাপতি মহোদয় তথা CLP লিডাৰ সাংসদসকল আমাৰ প্ৰাক্তন সভাপতিসকল সকলোৱে তেখেতক আদৰণি জনাইছোঁ। ডক্টৰ অমিত কুমাৰ কালুৱাৰ ডাঙৰীয়া। এয়া ডক্টৰ অমিত কুমাৰ কালুৱাৰ ডাঙৰীয়া। আমাৰ মাজত আহি আমাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়া উপস্থিত হৈছে। তেখেতে মঞ্চত আসন গ্ৰহণ কৰিছে। আমি ভূপেন বৰা ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰা ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো। ইয়াৰ পাছত আমাৰ বাচ্চা ওৰাং ডাঙৰীয়া আজি কংগ্ৰেছ দলত জইন কৰিব, কিন্তু তেখেতে আনুষ্ঠানিকভাৱে জইন কৰিব 12 তাৰিখে ওদালগুৰিত, কিন্তু তথাপিতো আমাৰ দলৰ পতাকাৰে তেখেতক আদৰণি জনাব খুজিছো। থিয় হৈ নমস্কাৰ দি দিয়ক, থিয় হৈ নমস্কাৰ দি দিয়ক। বাটাচৰা ওৰাং তেখেতে 12 তাৰিখে জইন কৰিব। আৰু তেখেতৰ লগত আহিছে চান্দি দাস সাহা ডাঙৰীয়া। চান্দি দাস সাহা ডাঙৰীয়া কংগ্ৰেছ দলত জইন কৰিব। তেখেত বিজেপিৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ কিষাণ মৰ্চাৰ। চান্দি দাস সাহা ডাঙৰীয়া। মই ইয়াৰ পিছত আন আন ব্যক্তিসকলক নিমন্ত্ৰণ জনাব গৈছো, আপোনালোকে আগবাঢ়ি আহিব। শ্ৰী নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়া, তেখেত নেশ্যনেল ইউথ এক্সিকিউটিভ মেম্বাৰ NPP। নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়া। নিহাৰ ৰঞ্জন গগৈ ডাঙৰীয়াৰ পাছত নৱজ্যোতি কোঁৱৰ এডভকেট গুৱাহাটী হাইকোৰ্ট। নৱজ্যোতি কোঁৱৰ ডাঙৰীয়া এডভকেট গুৱাহাটী হাইকোৰ্ট। ইয়াৰ পাছত মই সদৌ অসম খ্ৰীষ্টান ঐক্য মঞ্চৰ ব্যক্তিসকলক নিমন্ত্ৰণ কৰিব কৈছো। ইমানুৱেল বনিয়া তাঁতী, ইমানুৱেল তাঁতী, তপব্ৰত ভূঞা, ইমানুৱেল তাঁতী, তপব্ৰত ভূঞা, আপোনালোক মঞ্চৰ ফালে আগবাঢ়ি আহিব। ইমানুৱেল বেনী তাঁতী, তপব্ৰত ভূঞা, তপব্ৰত ভূঞা আহিলে। অজয় কুমাৰ নিহিম, অজয় আহি পোৱা নাই এতিয়াও। হেৰল চিয়াল, হেৰল চিয়াল, হেৰল চিয়াল ডাঙৰীয়াক মঞ্চলৈ আমি নিমন্ত্ৰণ জনাইছো। হেৰল চিয়ালৰ পাছত আমি সুমিত সোণা ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছো। সুমিত সোণা, নৰেন সোণা আগবাঢ়ি আহিব, মঞ্চৰ ফালে আগবাঢ়ি আহিব। নৰেন সোণা, নৰেন সোণা ডাঙৰীয়া আহিছেনে? জবু টাকৰি, জাবু টাকৰি ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। মনোজ ৰবি দাস আহি পোৱা নাই তেখেত। তৰুণ কন্দা, তৰুণ কন্দা ডাঙৰীয়া মঞ্চৰ ফালে আগবাঢ়ি আহক। আমাৰ সন্মানীয় সভাপতি তথা মঞ্চত উপবিষ্ট নেতৃবৃন্দৰ পৰা তেখেতে আমাৰ দলীয় মাৰফলাৰে তেওঁলোকক আদৰণি জনাইছে। সঞ্জয় বাগ, সঞ্জয় বাগ আছেনে? মঞ্চৰ ফালে আগবাঢ়ি আহিব। মঞ্জুৰ আলী, লুকাছ ডেমটা, মঞ্জুৰ আলী, লুকাছ ডেমটা। ইয়াৰ পিছত মই এওঁলোকক আমি আদৰণি জনাই লওঁ। ইয়াৰ পাছত আমাৰ
অৰ্কাশিস ডাঙৰীয়াৰ লগত বহু ব্যক্তি আহিছে আমি তাৰে ভিতৰত কেইগৰাকীমানৰ মঞ্চত আমি আদৰণি জনাওঁ বাকীসকলক আমাৰ দলৰ ব্যক্তিসকলে আপোনালোকে য'ত আছে তাতে এখন মন্তব্য এয়া নৃপেনজ্যোতি লহকৰ ডাঙৰীয়াক মই প্ৰথমতে আদৰণি জনাইছোঁ নৃপেনজ্যোতি লহকৰ ডাঙৰীয়া ঋষিকেশ বৰুৱা ডাঙৰীয়া উজ্জ্বল কলিতা আপোনালোকক মঞ্চৰ ফালে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ নৃপেনজ্যোতি লহকৰ ঋষিকেশ বৰুৱা উজ্জ্বল কলিতা মঞ্চলৈ আগবাঢ়ি আহক বিকাশ যাদৱ মেহফুজ আজিম আপোনালোকক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ অৰ্ণৱ প্ৰতীম দাস আপোনাকো মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ অৰ্ণৱ প্ৰতীম দাস সুমন সিনহা চিমৰানুল হক চৌধুৰী মঞ্চৰ ফালে আগবাঢ়ি আহিব মানস কলিতা জাহ্নু ডেকা ভুনু হালৈ মঞ্চলৈ আগবাঢ়ি আহিব ৰেকিবুল আলম তানজিম লতিফ চৌধুৰী ঋতুৰাজ শৰ্মা মঞ্চলৈ আগবাঢ়ি আহক ঋতুৰাজ শৰ্মা দিগন্ত বৰুৱা জিতু কছাৰী মুস্তাফা আহমেদ আফতাব আলী আপোনালোক আগবাঢ়ি আহক মঞ্চৰ ফালে সুশীল আহমেদ জিতু কছাৰী মুস্তাফা আহমেদ আফতাব আলী আপোনালোক আগবাঢ়ি আহক ইমদাদুল হক সাহিল আক্তাৰ নাবিউল শেখ আশিক ইকবাল দীপাংকৰ শৰ্মা মাধৱ দাস আগবাঢ়ি আহিব ইমানুল হক আগবাঢ়ি আহক মাধৱ দাস ফজল আলী জব্বৰ আলী চুকুৰ আলী ডাঙৰীয়া আব্দুল হান্নান আপোনালোক মঞ্চলৈ আগবাঢ়ি আহক সাহিল থাপ্পা এতিয়া আমাৰ মঞ্চত আমি সকলোকে আদৰণি জনালো বহু ব্যক্তি আৰু আছে আমি পিছত আমাৰ দলীয় নেতৃবৃন্দই আপোনালোকক আমাৰ যেখন মাৰ্ফলাৰ আৰু টুপি আমাৰ নেতৃবৃন্দই আপোনালোকক জনাব এতিয়া মঞ্চত সকলোকে পুনৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি বাকীসকলক পিছত আমাৰ নেতৃবৃন্দই আপোনালোকক আদৰণি জনাব এতিয়া আজি আমাৰ কংগ্ৰেছ দলত যোগদান কৰা ভাৰতীয় জনতা পাৰ্টি দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক শ্ৰী কাৰ্তিক সেনা সিনহা ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ কাৰ্তিক সেনা সিনহা ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি তোমারও এখন আর ইয়া ওয়ানে না উঠিয়ার না ওরে মিঠু বানান দিয়ে লৈছে মোৰ জীৱনৰ আজি ঐতিহাসিক দিনটোত বিশেষকৈ আমাৰ ৰাজীৱ ভৱনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি মহোদয় আমাৰ গৌৰৱ ডাঙৰীয়া লগতে আমাৰ বৰিষ্ঠ দলৰ কৰ্মীসকল আৰু আমাৰ মহিলা মাসকল
যুৱক ভাই সাংবাদিকসকল গোটেইবিলাককে মই নমস্কাৰ জনাই মই সমুখে ক'ব বিচাৰিছো যে 2005 ডিচেম্বৰ মাহতে মোৰ ৰাজনৈতিক জীৱনত মই ভৰি দিছিলো মই জন্ম হোৱা ঠাই অসম ত্ৰিপুৰা মিজোৰামৰ বৰ্ডাৰ লগতে বাংলাদেশ বৰ্ডাৰ আৰু ভাষা শিক্ষাৰ পৰা লগাই যাতায়াতৰ পৰা লগাই বা চৰকাৰী যিবিলাক নাকি সুবিধা হ'ব লাগে এইবিলাকৰ পৰা লগাই আমি পুৰা জংগলত থকাৰ নিচিনাই আছিলো খালী ভৰিৰে প্ৰায় 3-4 কিলোমিটাৰ খোজকাঢ়ি পেলাই স্কুলত যোৱা সেই গাঁওখনৰ পৰা মই এক কৃষক ফেমিলিৰ পৰাই মই বিলং কৰোঁ মই অৰুণাচল প্ৰদেশত ব্যৱসায় বাণিজ্যত লিপ্ত আছিলো আৰু তাতেও মোৰ বন্ধুবোৰ যিবিলাকে কংগ্ৰেছ দল কৰি আছিলে সিহঁতৰ লগত মোৰ ভাল সম্বন্ধ আছিলে আৰু আমাৰ মৰমৰ স্বৰ্গীয় তৰুণ গগৈদেউক মই অৰুণাচলৰ পৰাই অহা যোৱাত তেখেতৰ লগত মই মানে তেওঁৰ মৰমটো পাইছিলো আৰু ভাৰতীয় জনতা পাৰ্টিৰ পৰা বিধায়ক 2006তে হলো সেই সময়তে ভাবিছিলো যে মই ভাৰতীয় জনতা পাৰ্টিৰ MLA মই অপজিশনৰ MLA কাম কৰিব পাৰিম না নাই ৰাজ্যৰ কিবা কৰিব পাৰিম না নাই কিন্তু আমাৰ মহান তৰুণ গগৈদেউ মোক কেতিয়াও কিবা এটা কাৰণে যদি মই ওচৰত যাওঁ কেতিয়াও মানা কৰা নাই সদায় মৰমতে তেখেতে যেনেকুৱা সৰল আৰু ডাঙৰ অন্তৰেৰে মোক মৰম কৰিছিলে সেইবোৰ দিন কেতিয়াও আমি পাহৰিব নোৱাৰি আৰু বিশেষকৈ মই যিটো জাতিত জন্ম হৈছো এই বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ আৰু মণিপুৰী সমাজ আমি কংগ্ৰেছৰ তাৰ প্ৰতি আমাৰ কৃতজ্ঞতা গোটেই সমাজৰ ফালৰ পৰা কাৰণ মই যদিও বিধায়ক বিৰোধী দলৰ আছিলো ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা যিবোৰ ৰাইজক আশা বা ভৰসা দিছিলে সেইবিলাক কৰিবৰ কাৰণে মোৰ সাহস নাছিলে সেই সময়ত কিন্তু মোৰ দেউতাৰ নিচিনাই তৰুণ গগৈদেউৰ সহায় মই বহুতখিনি কৰিব পাৰিছো বুলি আশা মানে নিজকে মই বিশ্বাস কৰো ডেভেলপমেণ্ট কাউন্সিলৰ পৰা লগাই ভাষা শিক্ষক এই সৰু এটা মাইক্ৰ মাইনৰিটি কমিউনিটিটো 149 জন টিচাৰ এপইণ্টমেণ্টৰ পৰা লগাই আৰু OBC তালিকাত যুক্ত কৰাৰ পৰা লগাই বহুতখিনি জাতীয় কাম কংগ্ৰেছ ফালৰ পৰাই কৰি দিয়া হৈছে এই আমাৰ কমিউনিটিটো মই বিশেষকৈ এটা বিশ্বাস আছিলে যে ভাৰতীয় জনতা পাৰ্টি সবকা সাথ সবকা বিকাশ যিটো নাৰা দি মানুহক বিভ্ৰান্ত কৰি পেলাই মিছা কথাৰে প্ৰলোভিত কৰি ভোট লৈ ক্ষমতাত অহাৰ পিছত আৰু এইখিনি গোটেই মিছা হৈ গ'ল আমি ৰাইজে এতিয়া আমি বুজি পাইছো আৰু কংগ্ৰেছ দলত যোগদান কৰি দলক শক্তিশালী কৰি পেলাই অহা দিনত আমাৰ গৌৰৱ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমৰ ৰাজ্যক এটা শান্তি আৰু প্ৰগতিৰ এটা ৰাস্তা দিব পাৰিম বুলি মোৰ ভৰসা ক'বলগীয়া বহুত আছিলে কিন্তু মই আজি এই যোগদান প্ৰক্ৰিয়াত আৰু বহুত আমাৰ বক্তা আছে আমাৰ মোৰ বৰিষ্ঠ নেতাবিলাক আছে সেয়ে মই আৰু দীঘলীয়া নকৰো ইমানেই আছে বৰ্তমান চৰকাৰ মুখ্য যে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া তেওঁ নিজৰ মতেই সংবিধান এৰি পেলাই আইন কানুন এৰি পেলাই নিজৰ মতেই যিটো
নিজৰ মতে যিবিলাক বকি থাকে বা যিবিলাক কৈ থাকে সেইবিলাক এটা মুখ্যমন্ত্ৰী হৈ পেলাই হোৱা নিদিয়ে। আমি অসমত বিভিন্ন জাতি গোষ্ঠী জনগোষ্ঠীৰে আছোঁ। আমি সকলোৱে মিলি পেলাই অসমখনক আগবঢ়াই লৈ যাব লাগে। লোনৰ বোজা কম কৰিব লাগে। লোন নাইকিয়া কৰি পেলাই আমি সাৰপ্লাছত আহিব লাগে। ৰাইজৰ আগতে ক'ব পৰা নাই যে অহা দিনত লোনৰ বোজা শেষ কৰি পেলাই আমি অসমবাসী ৰাইজক কেনেকুৱা অৰ্থনৈতিকভাৱে মুক্তি দিম, এই কথাটো এই চৰকাৰে ক'ব পৰা নাই। আচল পইণ্ট ৱাইজ কথা নাপাতাকে মানুহ বিভ্ৰান্ত কৰি অকল যাতে ভোট আধাৰ যিবিলাক ৰাজনীতি চলি আছে এইটো আমাৰ বিপদ আনিব। আৰু এই বিপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি সকলোৱে কংগ্ৰেছৰ লগত যোগদান দি কংগ্ৰেছ দলৰ চৰকাৰ আনি আমি অসম ৰাজ্যৰ তথা আমি গোটেই ভাৰতবৰ্ষত আমি আগুৱাই লৈ যাম আশা ৰাখি উপস্থিত সকলোৰে মই আৰু নমস্কাৰ প্ৰণাম জনাই মই সংক্ষিপ্ত বক্তব্য শেষ কৰিলোঁ। জয় হিন্দ। প্ৰাক্তন বিধায়ক শ্ৰীযুত কাৰ্তিক সেনা সিনহা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতৰ বহুমূলীয় বক্তব্যৰ কাৰণে। ইয়াৰ পাছত আমাৰ বক্তব্য ৰাখিব, কিন্তু তাৰ সমান্তৰালভাৱে আৰকাশী চলিহা ডাঙৰীয়াৰ লগত যি শতাধিক যুৱক যুৱতী আহিছে গুৱাহাটীৰ, তেওঁলোকক আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ ছেক্ৰেটাৰীসকল মৌচুমী, মুনমী দত্ত, দেৱিকা, উমেশ, মাইনাজান, নীলি, ৰচন্তকে আদি কৰি তেওঁলোকৰ বহি থকা আসনত আমাৰ দলীয় মাৰ্ফলাৰ টুপি দি আদৰণি জনাব। আৰু গুৱাহাটী চিটি ডিষ্ট্ৰিক্টৰ আমাৰ সন্মানীয় সভাপতি স্বপন কুমাৰ দাস আৰু তেওঁলোকৰ বিষয়ববীয়াসকলে আপোনালোকক কংগ্ৰেছ দললৈ আদৰণি জনাব। মই এতিয়া আমাৰ মাজত উপস্থিত থকা আমাৰ দলত যোগদান কৰা ডক্টৰ অমিত কুমাৰ কালুৱা ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া ডক্টৰ অমিত কুমাৰ কালুৱা ডাঙৰীয়া। नमस्कार और धन्यवाद। पहले मैं मंच में उपस्थित मेरे प्यारे भैया गौरव दा को सादर प्रणाम जनाता हूं और मंच में उपस्थित जो बड़े नेता हैं यहाँ पे कांग्रेस दल के, सबको मेरा सादर प्रणाम। मंच पे उपस्थित, मंच से नीचे उपस्थित जो यहाँ पे जनगण है, जो हमारे कांग्रेस के कार्यकर्ता है, जो कांग्रेस के वेल विशर्स है, सबको मेरा सादर प्रणाम। मैं डॉक्टर अमित कलवार कछार डिस्ट्रिक्ट से हूँ। सिलचर मेडिकल कॉलेज में मैं असिस्टेंट प्रोफेसर के हिसाब से था। 2023 में मैंने रेजिग्नेशन दिया। मुझे बहुत सोशल सर्विस करने का मन था क्योंकि मेरे खून में पॉलिटिक्स है। मेरे पिताजी कांग्रेस के बहुत ही बड़े एक्टिव वर्कर थे बड़खला एरिया में। वो जेडपीसी कैंडिडेट भी थे और बहुत हमारे जो कांग्रेस नेता थे सब लोग ही उनको पहचानते हैं वहाँ पे बराक वैली में। सो मेरे खून में है तो मेरे को अपना एरिया के लिए, मेरे को अपने स्टेट के लिए, मेरे को अपने देश के लिए कुछ करना है। यही मोटिव से मैं अपने भैया से साथ मिला गौरव दा से और उन्होंने मुझे वेलकम जनाया और मेरे जैसे आदमी को इस मंच में आने के लिए और यहाँ पे आके इस ज्वाइनिंग प्रोग्राम में इस ऐसा माहौल में ज्वाइनिंग करने के लिए मैं आप अगर फिर से धन्यवाद ज्ञापन करता हूँ। मैं एक चीज बोलना चाहूंगा कि हम लोग जो भी जाति धर्म से हो, लेकिन हमारा मोटो एक ही है कि हमको अपना देश का, अपना एरिया का और अपना असम का उन्नति चाहिए। इसके लिए हमको जो करना पड़ेगा हम करेंगे। और मैं अपना आज इस मंच से एक चीज सबको आश्वासन देता हूं कि आपने जो आज मुझे ज्वाइनिंग कराया है कांग्रेस दल में, अब ये आपको मैं कोई कंप्लेन का मौका नहीं दूंगा। मैं अपना तरफ से जी जान लगा दूंगा अपने कांग्रेस दल को उठाने के लिए। मेरा जितना क्षमता है मैं कोशिश करूंगा। मैं एक चीज बोलूंगा, मैं और एक चीज है कि इम्पोर्टेंट चीज की मैं गार्डन इलाका का लड़का हूँ। मैं वहाँ पे दूधपातिल गांव था, बड़खला बस्ती दूधपातिल हाथीचोड़ा गार्डन, वहां से मैं बिलोंग करता हूँ। सो मेरा गार्डन के बहुत लोग यहाँ पे आए हैं। मैं और चीज बोलना चाहूंगा, जो बीजेपी वर्तमान जो सरकार है वो गार्डन एरिया के लिए बहुत सारा अनाउंस कर रही है, लेकिन वो सब लॉलीपॉप है। वो सब हमारे लिए गार्डन का इलाका का कोई उन्नति नहीं हो रहा है। तो हम लोग कोशिश करेंगे कि हमारे गार्डन इलाका का भी बहुत उन्नति हो और मैं अपना जी जान लगाऊंगा अपने गार्डन का इलाका के लोगों के लिए कि जितना हो सके मैं उन लोगों के लिए कर सकूं। और बाकी जो हमारे दूसरे समुदाय के लोग हैं सबका डेवलपमेंट हो, सब एक साथ बढ़ेंगे तभी हमारा देश आगे बढ़ पाएगा, हमारा स्टेट आगे बढ़ पाएगा। इस बोलते हुए मैं संक्षिप्त वक्तव्य अपना खत्म करता हूँ। जय असम, जय कांग्रेस, जय भारत। धन्यवाद।